সম্মানীয় সপ্তজনী সদস্যবৃন্দ আৰু আজিৰ সদন আজি মোৰ আলোচ্য বিষয় বিশ্ব দৰবাৰত সন্ত্ৰাসবাদৰ ওপৰত ভাৰতবৰ্ষই দাঙি ধৰা নিদৰ্শন সাধাৰণতে সন্ত্ৰাসবাদ কি সন্ত্ৰাসবাদে কেনে ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে এখন দেশ বা এখন ৰাষ্ট্ৰক ধ্বংস কৰে সেই বিষয়ে আমি সকলোৱে অৱগত ভাৰতবৰ্ষ ইয়াৰ কবলত বহুবাৰ পৰি আহিছে সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতবৰ্ষক বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰি আহিছে সন্ত্ৰাসবাদ হৈছে এটা সিস্টেমত ভাইৰাছে যিদৰে কাৰ্যকলাপ কৰি সেই সিস্টেমটোক ধ্বংস কৰিব পাৰে সন্ত্ৰাসবাদো তেনেদৰে এখন ৰাষ্ট্ৰক ধ্বংস কৰিবলৈ তেওঁলোকে ক্ষমতা ৰাখে সন্ত্ৰাসবাদৰ উৎপত্তিসমূহ ভাৰতৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহতে বিশেষকৈ দেখিবলৈ পোৱা যায় যেনে আফগানিস্তান পাকিস্তান বাংলাদেশ বুলি মই ভাবোঁ সাধাৰণতে সন্ত্ৰাসবাদী সংগঠন যেনে আল কায়দা আইসিস জেইশ-ই-মহম্মদ লস্কৰ-ই-তৈবা ডি কোম্পানী এইসমূহ সংগঠনে ভাৰতবৰ্ষক বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰি আহিছে বিভিন্ন সময়ত ইয়াৰ প্ৰতি ভাৰতবৰ্ষও বিভিন্ন সময়ত ক্ষতিগ্ৰস্ত হোৱাৰ ওপৰতো ভাৰতবৰ্ষই বিভিন্ন সময়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দাঙি ধৰি আহিছে তাৰে ভিতৰত জামাত উল মুজাহিদিনৰ বাংলাদেশৰ মুখপাত্ৰ মহম্মদ ইদ্ৰিছক কলকাতাত আত্মগোপন কৰি থকা অৱস্থাত ভাৰতৰ চোৰাংচোৱা সংস্থাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল 1 জুলাই 2016 বাংলাদেশৰ আৰ্টিচিয়ান বেকাৰীৰ নামৰ এটি কাণ্ড সংঘটিত হৈছিল আৰু সেই কাণ্ডত যি মুখপাত্ৰ আছিল সেইজনক ভাৰতবৰ্ষত আত্মগোপন কৰি থকা অৱস্থাত ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল 2017 চনৰ নৱেম্বৰৰ 21 তাৰিখে আইসিসৰ বহুকেইজন সদস্যক ভাৰতবৰ্ষত গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰে সক্ষম হৈছিল সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিভিন্ন কাৰ্যকলাপ ভাৰতত সংঘটিত হৈ আহিছে তাৰ ভিতৰত অন্যতম হৈছে 2008 বৰ্ষৰ মুম্বাইৰ বোমা বিস্ফোৰণ 2017 চনৰ মাৰ্চ মাহত মধ্যপ্ৰদেশৰ শাহজাহপুৰত এখন ৰেলত হোৱা এটি বিস্ফোৰণ খুব শোকাবহ আছিল আৰু সেই দুৰ্ঘটনাই ভাৰতবৰ্ষক বহুত ধৰণে ক্ষতিগ্ৰস্ত কৰিছিল তাৰ আগভাগ লৈছিল আইসিস নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে তাৰ পৰৱৰ্তী সময়ত আইসিসে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লৈছিল ভাৰতত বিভিন্ন নিৰাপত্তাৰক্ষীকো হত্যা কৰিবলৈ তেওঁলোকে সক্ষম হৈছিল তেওঁলোকে আত্মগোপন কৰি ভাৰতবৰ্ষৰ সক্ৰিয় নিৰাপত্তাৰক্ষীৰ ভিতৰত 40 জনৰ পৰা 50 জন নিৰাপত্তাৰক্ষীক তেওঁলোকে হত্যা কৰিবলৈ এসময়ত সক্ষম হৈছিল যি ভাৰতবৰ্ষৰ বাবে অতিকৈ এক শোকাবহ দৃশ্যাৱলী মই ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে ভাৰতবৰ্ষে কিদৰে এইবিলাকৰ ওপৰত ব্যৱস্থা হাতত লৈছে তাৰ উপৰিও বৰ্তমানৰ নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লোৱা আমি দেখিবলৈ পাওঁ তাৰে ভিতৰত এনআইএৰ গঠন আৰ্মিত বিভিন্ন ধৰণৰ গোপন সদস্য ভৰ্তি লগতে জম্মু কাশ্মীৰৰ পাকিস্তানে ঘটোৱা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰত্যুত্তৰে অন্যতম এইবিলাকৰ ক্ষান্ত নাথাকি আমি কি কৰিব লাগিব সন্ত্ৰাসবাদ ৰোধ কৰিবলৈ হ'লে সাধাৰণ জনতা আমি জাগ্ৰত হৈ পৰিব লাগিব ড্ৰাগছৰ প্ৰচলনৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনসমূহ সক্ৰিয় হৈ উঠে গতিকে তেনে ধৰণৰ ব্যৱস্থাসমূহ আমি প্ৰচলন বন্ধ কৰিব লাগিব বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠনে আমাৰ নিত্য প্ৰয়োজনীয় বহুতো সামগ্ৰী প্ৰদান কৰি আহিছে সেইবিলাক ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব আৰু শেষত মই এটা কথা ক'ব বিচাৰো সন্ত্ৰাসবাদ নিপাত যাওক বিশ্ব শান্তি অটুট থাকক ধন্যবাদ Participant is